হাই হেল্ল' নমস্কাৰ স্বাগতম মই সংগীতে আপোনালোকক বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেল সংগীতা জাৰ্নি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু বহুত দিনৰ মূৰত মই আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আজি বহু দিনৰ বিৰতিৰ মূৰত আৰু ধুমকেতুৰ নিচিনা মই মাজে মাজে ওলাওঁ হঠাতে ওলাওঁ তো এতিয়া সময় বাজিছে 4:30 মানৰ সময় হৈছে আৰু এয়া হাতত মাস্ক লৈ মই এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ আমাৰ ঘৰৰ ওচৰতে বজাৰ এখন বহে সন্ধিয়া সময়ত কৰিবলৈ ভাল তো তালৈকে গৈ আছোঁ কিন্তু মই বজাৰ কৰি আহোঁ মানে আপোনালোকক মই বজাৰ দেখুৱাই বৰ নকৰোঁ কিয়নো মই আগতে বহুতবাৰ তেনেকৈ দেখুৱাইছোঁ ডিফুৰ বজাৰ বা মোৰ আশে পাশে জেগাখিনি গতিকে মই বজাৰ কৰি আহোঁ মানে আপোনালোকলৈ এটা ব্লগ মই ৰেডি কৰি ইয়াৰ পিছত লগাই দিছোঁ আৰু আপোনালোকে চাই লওক তেতিয়ালৈকে মই বজাৰ কৰি আহি আছোঁ আপোনালোকে ব্লগটো চাই লওক আৰু মই আহি আছোঁ তো আহক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু বাৰ্থডেৰ ডেক'ৰেশ্যনটো উপভোগ কৰোঁ আৰু এয়া অলপ সৰুকৈ মামাহঁতে কৰিছিলে মইতো সেইদিনা গৈ বহুত দেৰিকৈ পাইছিলোঁ তো অলপ এই ধৰণৰ ডেক'ৰেশ্যন কৰা আছিলে মই অলপমান ভিডিঅ' কৰি থলোঁ এই ধৰণে হেপী বাৰ্থডে লিখা আছিলে আৰু লগতে বেলুনছ আছিলে বহুত এই আঁৰি থোৱা আছিলে এনেকৈ সৰু সুৰাকৈ চিম্পলকৈ অকণমান ডেক'ৰেশ্যন কৰিছিলে হোৱাইট ব্লু বেলুনছ দি আৰু এইফালেও আছিলে এই ধৰণে বেলুনছবোৰ লগাই থোৱা আছিলে তো এই ধৰণেই অলপমান সৰু সুৰা ডেক'ৰেশ্যন কৰিছে আৰু ময়ো আপোনালোকলৈ অলপমান কৰি ৰাখি থলোঁ গতিকে ব'লক এতিয়া ভিডিঅ'টোৰ বাকীখিনি পাৰ্টলৈ আগবাঢ়োঁ আৰু এইফালে আমি সকলো ড্ৰয়িং ৰুমত বহি লৈছোঁ এতিয়া কটা হ'ব কেক কাটিব এতিয়া মানে আৰু আমি সকলো একেলগে বহি আছোঁ এইফালে মাহী মামী চব আমাৰ টিকলাবোৰ চব বহি আছোঁ একেলগে আৰু এতিয়া কেক কটা হ'ব গতিকে ব'লক কেক কটা পৰ্বটো উপভোগ কৰোঁ ব'লক চুনু ভালকৈ উঠাই দিছ চুনু চা And here is our birthday boy. তাক কৈ আছোঁ হাই এটা কৈ দিয়া সি নকয় সি গুচি গ'ল তাৰ লগতে লাগি আছোঁ আৰু এয়া আমি সকলোবোৰ বহি লৈছোঁ একেলগে আৰু ৰৈ আছোঁ এজন স্পেচিয়েল গেষ্টৰ বাবে তেওঁ আহিলেই আমাৰ কেক কাটা চেৰেমনি ষ্টাৰ্ট হ'ব তো মই অকণমান আপোনালোকক পৰিৱেশটো দেখুৱালোঁ গতিকে চাই থাকক So here our birthday boy is fully ready to cut his cake আৰু এতিয়া আমাৰ birthday boy cake কাটিব আৰু লগতে আমাৰ এয়া পোৱালি সংখ্যা কাষত বহি লৈছে আৰু এই যে টিকলিজনী আছে ধুনীয়াকৈ বেন মাৰি আছে তাই অহা নাছিল কাৰণে আমি ৰখি আছিলোঁ তাই আৰু চিকি মানে মোৰ মামাৰ ল'ৰা যাৰ যি বাৰ্থডে সিহঁত বহুত ভাল ফ্ৰেণ্ড হয় গতিকে তাই নহালৈকে চিকিও কেক কটা নাছিলে গতিকে এতিয়া তাই আহি গ'ল আৰু এতিয়া ফাইনেলি আমাৰ বাৰ্থডে বয় ৰেডি হৈ গ'ল সকলোৰে লগত কেক কাটিবৰ কাৰণে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ চিকু হেপী বাৰ্থডে টু ইউ মে গড ব্লেছ ইউ
এনেকে গৈছে মানুহটো ইমান দীঘলীয়া নাই আৰু কি হ'ল আৰু এতিয়া আহিছোঁ আমাৰ ফুড ছেকশ্যনটোলৈ আজি আমাৰ বাৰ্থডে ইভেণ্টৰ ফুড ছেকশ্যন মানে আজি আমাৰ মেনুত কি আছে সেইখিনি আপোনালোকে দেখুৱাবৰ কাৰণে আৰু মই এতিয়া আপোনালোকক অলপ ট্ৰাই কৰিম কি হৈ আছে দেখুৱাবলৈ আৰু আপোনালোকে চাই থাকিব আন্ধাৰ কাৰণে নপৰিলে এতিয়া দেখাওকচোন এইয়া হাঁহৰ টেষ্টি টেষ্টি হাঁহৰ হাঁহ আৰু কোমোৰা আৰু ইয়াতো কিবা আছে নেকি দালি আৰু সেইফালে এয়া কিহৰ চ' অলমষ্ট আমাৰ 5-6টামান আইটেম আছিলে প্লেইন জিৰা ৰাইচ আছিলে চিকেনৰ বাটাৰ মছলা আছিলে তাৰপিছতে হাঁহৰ মাংস আছিলে দালি আছিলে মিক্স দালি আছিলে মিঠাই আছিলে চালাড আছিলে অলমষ্ট বহুতকেইটা আইটেম আছিলে কিন্তু মই খোৱাৰ সময়ত মোৰ ইমান বেছি ভাগৰ লাগিল যে মোৰ ৰেকৰ্ডিং কৰা নহ'ল মোবাইলটো লগত নাছিলে গতিকে আপোনালোকক এনেকৈ অলপ মানে বনাই থাকোঁতে অলপ উঠাইছিলোঁ সেইখিনি আপোনালোকৰ লগত কিবা এটা কৈ দিয়া চিকুৰ বাৰ্থডে স্পেচিয়েল চিকুক বাৰ্থডে উইচ এটা কৈ দিয়া ইয়াত কৈ দিয়া মুখে কৈ দিয়া চিকুক হেপী বাৰ্থডে কৈ দিয়া অ'কে দেহাই কিবা ক'বা নেকি চিকু বাৰ্থডে স্পেচিয়েল বুলি অ'কে ব্লগিং আমাৰ বাৰ্থডে বয় অ' বাৰ্থডে বয় চাও যদি মনে মৰম কিয়নো নোকোৱা হেঁপাহ মোৰ বাঢ়ে দিনে কোন তুমি নজনাকে নোৱাৰিমে থাকিব মই তুমি নোহোৱাকে